দাদা আপোনাৰ নামটো কি? মোৰ নামটো হ'ল সুশীল উগ্ৰ, ৰাজপাণ্ডে সুশীল উগ্ৰ, হয়। অট্টলীয়া। আপোনাৰ ঘৰ? আমাৰ ঘৰ নগাঁও আছিলে। নগাঁৱত আছিল। তাৰপিছত বিনীৰ ঘৰ বিষ্ণুপুৰ আছিলে। বিষ্ণুপুৰত। বৰবৌৰ ঘৰো বিষ্ণুপুৰে আছিলে। মই পোৱালি থাকোঁতে আহিছে। তাৰ জেগাটো এতিয়া চিনি নাপাওঁ। ইয়াতে আছিলে মাটি বাৰী এইবিলাক ধ্বংস হ'ল আৰু এতিয়া ভাড়াঘৰত আছে। এতিয়া আপুনি ভাড়াঘৰত আছে। তো পত্নীটোতো পলাই গ'ল। পত্নী পলাই গ'ল। বেলেগ পৰিয়ালৰ লগত আছে। বেলেগৰ লগত পলাই গ'ল। ৰতনপুৰী থাকে। কিমান বছৰ হ'ল আপোনাৰ পত্নী পলাই গ'ল? হ'ল 85ত। 85তে। আপোনাৰ ল'ৰা ছোৱালী আছে নাই? ল'ৰা ছোৱালী যিকেইটা আছে তাতে আছে, আৰু এইটো আমাৰ নহয় ন এতিয়া। দুইটা ল'ৰা তোমাৰ নিচা, দুইটা গৰু আছে। ছোৱালীটো বিয়া দিছে। এতিয়া আপুনি কি কাম কৰে? এইটো বটলবিলাক বিক্ৰী কৰে। হয়। এইটো কাম কৰি আপুনি দিনত কিমান উপাৰ্জন কৰে? পাৰে বেছি নহয় 200-150 দিন, কেতিয়াবা বেছি পালে 500 মানো হয়গৈ। যেনে তেনে চলিবলৈ হৈছে। আপুনি এইটো কাম কৰি চলিব পাৰিছে নাই? চলি আছোঁ, বেলেগৰ লগত আছোঁ, সহায় পাই আছোঁ। ভাড়াটো সি দি আছে, মই ভাড়া ইনকাম কৰি খোৱাটো চলি আছে। ৰুমৰ ভাড়া কিমান দিব লাগে? ৰুমৰ ভাড়া দুটা ৰুমে আপোনাৰ 3000 যায়। 3000 টকা। লাইনৰ বিল টিল মাহত 3000 টকা দিব লাগে। আৰু কাৰেণ্টৰ বিল? কাৰেণ্টৰ বিলটো লৈ পেলাই গোটেই মিলাই 3000 টকা দিব লাগে। আৰু ভাইটিটো যে এতিয়া চেনা বেপাৰ কৰি আছে, তাৰ সি দিয়ে ভাড়াটো। মই লগত আছোঁ আৰু এক্সট্ৰাকৈ ল'লে বেছি ভাড়া হ'ব। এতিয়া আপোনাৰ এনেই কেতিয়াবা অসুবিধা হয়নে নহয় পইচা পাতি পালন কৰা? নহয়, যেনে তেনে চলি থাকে, মানে সাঁচিবলৈ নোৱাৰা হয়। 1-2 লাখ সাঁচি পেলাই যে কিবা একটা মাটি ক'ৰবাত কিনি ল'বা, সেইটো সুবিধা হোৱা নাই। যেনে তেনে চলি আছে আৰু। আপুনি এতিয়া ভাত খালে নাই? কমেই খাওঁ। ভাত খোৱা নাই? একবাৰ দুবাৰ খালেই হয়, সিমান ভোক নালাগে। এতিয়া আপুনি বয়স হৈছেতো, বুঢ়া হৈছোঁ যে এতিয়া পানীটো আগৰ নিচিনা নালাগে। এতিয়া আপোনাৰ তেলৰ লগে আপোনাৰ ভাত খুৱাম। ভাত খাব নাই আপুনি এতিয়া? নাই নাই, ভাত নাখায়? কি খাব? নাই, একো নাখাওঁ আৰু। খুৱাবলৈ মন কৰিছে যদি তেতিয়া 1 কাপ চাহ ইয়াতে খুৱাই যাবলৈ পাৰিম বুঢ়া চাহটো। বলক নহ'লে এইটো এইপিনে আমি চাহ খাব যাম। ইয়াতে ন? ইয়াতে